কাৰোবাৰ মুখলৈকে চাই থকা এখন ৰাজ্য হ'ব নালাগে ভাৰতবৰ্ষৰ প্ৰগতিত অসমে বৰঙণি যোগাব লাগে দেশৰ 10% গ্ৰোথৰ বিপৰীতে অসমত এইবাৰো 13% অসমৰ বিকাশ হ'ব অৰ্থাৎ এতিয়া আমি অসমক এখন নেট কন্ট্ৰিবিউটিং ষ্টেট বুলি আমি ক'ব পাৰোঁ এই বছৰটোত আমি কেইবাটাও মাইলৰ খুঁটি অতিক্ৰম কৰিব পাৰিছিলোঁ বিত্তমন্ত্ৰীগৰাকীয়ে তাৰ বিষয়ে তেখেতৰ ভাষণত উল্লেখ কৰিছে ইয়াৰ ভিতৰত মই এটা বিশেষ কথালৈ আগবঢ়াম যিটো আমাৰ সাধাৰণতে আমি আলোচনা নকৰোঁ আমাৰ অসমখনে এনে এখন ৰাজ্য কৰ্ণাটকে এনাউন্স কৰিছে নেটফ্লিক্স দেখিছে কিন্তু নেটফ্লিক্সৰ দৰে আমি অসমৰ এটা OTT প্লেটফৰ্ম বনাব খুজিছোঁ যাতে ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা ডক্টৰ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি অসমৰ সকলো সাংস্কৃতিক সম্পদ এই OTT প্লেটফৰ্মত আমি সংৰক্ষণ কৰিব পাৰোঁ আসাম উইল বি দ্য ফাৰ্ষ্ট ষ্টেট অৰ মে বি ছেকেণ্ড কাৰণ কৰ্ণাটকে এনাউন্স কৰিছে আমিও এনাউন্স কৰিছোঁ কোন আগত কৰিব পাৰে নাজানো কিন্তু আসাম উইল বি দ্য ওৱান অফ দ্য ফাৰ্ষ্ট ষ্টেট টু হেভ আৱাৰ ওন OTT প্লেটফৰ্ম যাতে আমি অসমৰ কলা সংস্কৃতিক আমি সংৰক্ষণ কৰিব পাৰোঁ স্যাটেলাইটে হওক প্ৰটনে হওক আমাৰ নিজৰ OTT প্লেটফৰ্মে হওক এই গোটেই বাজেটখন আপোনালোকে যেতিয়া চাব তেতিয়া ভৱিষ্যতৰ এখন অসমৰ কল্পনা পাব যিখন অসম ভাৰতৰ বৌদ্ধিক অৰ্থনৈতিক সামাজিক ৰাজনৈতিক নেতৃত্ব ল'ব তেনেকুৱা এখন অসমৰ ভৱিষ্যত অসমৰ স্বপ্নৰে আমি এইবাৰৰ বাজেটখন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক ধন্যবাদ জনাইছোঁ কোনো নতুন টেক্স নাই বৰঞ্চ চাহ উদ্যোগক কেঁচা পাতৰ ওপৰত যি কৰ আৰোপণ কৰা হয় তাক আমি 2 বছৰৰ কাৰণে ৰেহাই দিছোঁ মাহত 15,000 টকালৈকে উপাৰ্জন কৰা সকলো ব্যক্তিক আমি প্ৰফেশ্যনেল টেক্সৰ পৰা ৰেহাই দিছোঁ এতিয়া দোকান পোহাৰত কাম কৰা আমাৰ কৰ্মচাৰীসকলে প্ৰফেশ্যনেল টেক্স দিব নালাগিব কাৰণ সকলোৰে দৰমহা প্ৰায় 15,000ৰ তলত তাৰো সুবিধা পাব প্ৰাদেশিকৰণসকলৰ লগতে গাঁওবুঢ়াৰ দৰমহা বৃদ্ধি আমাৰ আশা অংগনবাদী দৰমহা বৃদ্ধি তাৰ লগত বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেচিত কাম কৰা লোকসকলৰ প্ৰতিও দৰমহা বৃদ্ধি 60 বছৰলৈকে চাকৰি ফুল মেডিকেল ৰিইম্বাৰ্সমেন্ট আমি ৰাইজে ভোগ কৰি থকা বহুতবোৰ সমস্যা কৰ্মচাৰীসকলৰ OPSৰ সমস্যা বহুতবোৰ সমস্যা আমি এই বাজেটৰ জৰিয়তে দূৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছোঁ এখন নতুন অসমৰ সপোনেৰে অত্যন্ত শক্তিশালী বাজেট এখন আগবঢ়োৱাৰ বাবে নিৰ্বাচনৰ বছৰতো আমি আমাৰ লক্ষ্য আফটাৰ আৱাৰ এফৰ্ট টু সেট আপ 17 হস্পিটেল উইথ টাটা this is the next step which we have taken and this is one of the first in the country we have spoken about launching a satellite of our own because Assam is a flood prone state we need a satellite which is dedicated and which run within the geographical territory of Assam. We have announced that in association with Indian Space Research Organization, we will launch a Assam specific satellite so that we can manage our border well, we can contribute in the contribution, we can contribute in the farming sector, we can also predict floods. We have also announced to Assam, we want to take Assam as an emerging soft power. That is why we have also announced say, OTT platforms of our own. We have also spoken to convert Assam to a carbon economy. Many countries in the world produce carbon, but they can invest in green power in Assam so that their carbon offset they can get in Assam. So that will make Assam a next industrial destination. Overall, our contribution into the national GDP now in percentage terms over and above the national GDP. If nation's GDP is growing at 9%, Assam is growing at 13%.
Our capital expenditure has increased from in last 10 years from mere 3,000 crores to total 25,000 crores this year. So we are growing at a very fast pace. While dealing with human, we have not forgetting about our wildlife. We have announced many fast, like insulating our power cables, so that animal doesn't killed in those kind of accident. We have spoken about Napier gas, so that we can give fodder to the elephant, so that we can eliminate human-element conflict. So many fast in the budget. We want to take Assam into that direction, and I hope that we will be able to fulfill our commitment. এইটো হ'ব যে অসমৰ selected revenue blockত we have tried to implement the recommendation of Justice Biplab Sharma Committee in regards to the clause 6 of Assam Accord. Under this, we will ensure that in selected revenue blocks, only indigenous people of Assam can indulge in sale and purchase of lands. So that was one of the recommendations which we have accepted. Sir, about the interreligious purchase of land, can you elaborate? Assam is a very sensitive state. We want to avoid all kind of communal disturbances. So we have banned inter-religion transfer of land in last year in view of certain difficult situation. But those kind of ban cannot continue under the Constitution of India. So we have allowed now inter-religious sale and purchase of lands, but that will only happen with the approval of state government, so that we can specifically consider, scrutinize each and every proposals, and thereafter we can allow. So the artificial intelligence document completely released in budget and setting up of the AI-powered smart village. Yes, we want to create 100 villages which will be AI-powered, drone technology. So if you look, we are talking about carbon neutral economy. We have taken about AI neutral, AI-driven smart village. We have spoken about bamboo city. That in Guwahati, here from onwards, whoever construct any building, they have to have 5% component of bamboo. So we are bringing many fast, so that we can harness Assam and we can convert Assam as a sustainable economy. So we want to convert Guwahati as a bamboo city. We have also spoken about metro inland water transport, that there will be the new water metro, new terminal we are doing at Sukleshwar. From there, through water metro, we will be able to go to the airport. We are also will now engage a consultant to connect Guwahati airport from Khanapara veterinary field through the ropeway. So Varanasi has already done that project. We want to follow that. So you will see many fast. So tomorrow I am going to speak in assembly, then I will be able to throw many lights. But there are many things. The main point that in spite of election, our budget shows that how much confident we are. So this budget is reflections of our confidence, our emergence into the national scenario. In a way, this budget reflects resurgence of Assam. You have also said that the land in SAR areas will be surveyed. So are you also trying to free it from the classes of... that is not the commitment. What we have said that so far the SAR area lands has been actually